দেউতাক বিদায় দি ৰুমত আহি জোৰেৰে কান্দিলোঁ। দুখ ভয় চব একেলগে ৰৈ গৈছে, কিন্তু নিশা যেনে এটা শিলৰ মূৰ্তি মাথো তললৈ মূৰ কৰি বহি আছে। আচৰিত হৈ সুধিয়ে পেলালোঁ মই, তোমাৰ ঘৰলৈ মনত নাই পৰা? ঘৰ? সেইটো কি বস্তু? মইতো জাষ্ট এটা বিল্ডিঙত থাকোঁ, য'ত কাৰোৰ বাবে সময় নাই। মইতো ইয়াত মুকলিকৈ জীয়াই থাকিবলৈ আহিছোঁ, জীৱন বিচাৰি আহিছোঁ। মই ঘৰৰ পৰা আঁতৰি মোৰ সৈতে থাকিবলৈ আহিছোঁ। আৰু আৰু বিচনাৰ পৰা উঠি গৈ সাবটি ধৰিলোঁ নিশাক। পাগলৰ দৰে কান্দিছে তাই, মোৰ বুকুত মূৰ গুচি। পাৰ ভাঙি বৈ আহিছে অভিমানবোৰ। দুয়োজনীয়ে কান্দিছোঁ, কিন্তু সম্পূৰ্ণ বিপৰীত কাৰণত। য'ত মই এইটো ভাবি কান্দিছোঁ যে মা দেউতাৰ মৰমবোৰৰ পৰা আঁতৰি কেনেকৈ থাকিম, তাত নিশাই কান্দিছে কাৰণ তাই আঁতৰি অহাটো কাৰোৰে বাবে দুখৰ বিষয় নহয়। মা দেউতাৰ কেতিয়াবাই ডিভৰ্চ হৈছে। I was just 5, you know. মাৰ পুৰণা প্ৰেমিক ঘূৰি আহিছিল তেওঁৰ জীৱনলৈ। দেউতাই কথাবোৰ গম পোৱালৈ বহুত পলম হৈ গৈছিল। তেওঁলোকৰ সদায় কাজিয়া হৈছিল, আৰু তেনেকৈয়ে এদিন মা গুচি গৈছিল মোক এৰি। দেউতা ভাগি পৰিছিল, মদ আৰু কামৰ মাজতেই ডুবি থাকিছিল, আৰু মই চাকৰ নাকৰ আৰু পুতলাবোৰৰ মাজতে মই ডাঙৰ হৈছিলোঁ। I am not as lucky as you, Astha. My life is messed up. Hell is another word for it. বহুত সময় তেনেকৈয়ে পাৰ হ'ল। এনেতে দুৱাৰত নক কৰা শব্দ শুনি উঠি গ'লোঁ। আমাৰ ৰুমলৈ আহা। কাষৰ ৰুমৰ বাগৰাকীয়ে মাতি থৈ গ'ল। চকু ফানিখিনি মুচি মুখখন ধুই বাগৰাকীৰ ৰুমত গ'লোঁ। প্ৰায় 12জনীমান ছোৱালী নতুনকৈ অহা, আৰু বা 3গৰাকী আছিল। মই প্ৰিয়ংকা, চি ইজ সমীক্ষা এণ্ড চি ইজ ইন্দ্ৰাণী। আমি তোমালোকৰ ছিনিয়ৰ MCA, আৰু এজ ইটছ ইয়ৰ ফাৰ্ষ্ট ডে, লেট মি টেল ইউ দ্য ৰুলছ। তিনিওজনী বায়ে কথাবোৰ বুজাই দিলে। যদিও আমি এক্সটেনশ্যনত আছিলোঁ, আমাৰ খোৱা বোৱা মূল হোষ্টেলতেই হৈছিল। বাহঁতৰ ৰুমত কথা পাতি থাকোঁতেই বেল বজাৰ শব্দ শুনিলোঁ। তাৰমানে ভাত খাবৰ হ'ল। আমি গোটেইবোৰ একেলগে মেইন হোষ্টেলৰ ফালে ওলাই গ'লোঁ। কিন্তু মেইন গেটৰ ওচৰ পাই মই থৰ লাগিলোঁ। নিশাৰ হাতখন জোৰেৰে চেপি ধৰিলোঁ। ছিনিয়ৰ বা 2জনী আৰু 3জনমান ল'ৰা সেইখিনিতে কথা পাতি আছে, হাতত নোটবুক লৈ। কিবা ডিছকাছ কৰি আছে বুলি ধৰিব পাৰি, কিন্তু তাৰ মাজত সেইজনো আছে, অৰ্ণৱ। হাই। মই একো উত্তৰ নিদিলোঁ। চকু কিয় ৰঙা হৈ আছে? আকৌ কান্দিছিলা? এইবাৰো মই মৌন হৈয়ে থাকিলোঁ। নিশাৰ হাতখন চেপি পেলাইছোঁ। লগত যোৱা চবেই আমাক চাই আছে। লাজতে মৰি যাম যেন লাগিছে। এনচাৰ মি, ডেম ইট, চিঞৰি উঠিল তেওঁ। মই কিবা কোৱাৰ আগতেই বাহঁত আগবাঢ়ি আহিল। ভয়, লাজ, খং সকলোবোৰ সামৰি ডাইনিং হলৰ ফালে সোমাই গ'লোঁ। ভাতকেইটা আগত লৈ উচুপি থাকোঁতেই গ'ল। ঘৰত ভাতৰ পাতত বহি মা, মই আৰু দেউতাই কিমান যে কথা পাতোঁ। আজি বাৰু মাহঁতে কি কৰিছে? দেউতাৰ কুহুমীয়া পানী গিলাচ সদায় ময়ে দিওঁ, আৰু মায়ে আজিও চাগে নিজলৈ একোকেই লোৱা নাই। ভাতকেইটা লিৰিকি বিদাৰি এৰি থৈ আহিলোঁ। মন কৰিলোঁ, মোক দেখি চবেই কিবা আলোচনা কৰি আছে নিজৰ মাজতে। এনেতে 4th ইয়াৰৰ বা এজনী আহিলে। চব নিউ কামাৰ ৰুম নম্বৰ 303 লৈ আহিবি, ভাত খাই উঠি চিনাকি হ'ম। আমি মাত্ৰ ইজনীয়ে সিজনীৰ মুখলৈ চাইছোঁ। চবেই ভয় খালে। JC ট্ৰেকিং হয় বুলি শুনিছিলোঁ, কিবা কৰিব আজি।